আজি আদিবাসী যেটো আশা তৰফৰ পৰা বিটিচিক নিৰ্মাণ কৰিব লাগে বহুত ঠাইত তো তেনেকৈ বিটিচি চৰকাৰে বহুত ঠাইত বাগানপাৰা আৰু চিৰাং গুৰুপেল্লা এনেকৈ বাক্সা জিলাৰ ভিতৰত আৰু ওদালগুৰি বহুত ঠাইত এনেকৈ বস্ক শৰ্মাকো ভৱন এটা চেংচন দিছে। গুৰুপেল্লাত 24 লাখ টকাৰ এইটো নিৰ্মাণ কৰা হ'ল। আজি এই ভৱনটো প্ৰদীপ নাগৰ নামেৰে উৎসৰ্গা কৰা হ'ল। বহুত মানে আনন্দিত আৰু সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ বস্ক শৰ্মাকো এই ব্যক্তিজনক তেওঁ বয়সত মোতকৈ সৰু, তেওঁক মই জীৱনত বহুতবাৰ লগ পাইছোঁ। শিক্ষিত ব্যক্তি আৰু খুব ৰেচনেল আছিলে, ডেমক্ৰেটিক আছিল, জাতীয় জীৱনত বহুতখিনি কাম কৰি গ'ল, তেখেতৰ নামত ভৱন নিৰ্মাণ কৰিছে। আৰু এইকাৰণে আজি মই এই অনুষ্ঠানত এটা আহ্বানো দিছোঁ আদিবাসী যিটো আমাৰ কি আচাৰ মানে নেতাসকলক, যে বস্ক শৰ্মাকেও যিটো নতুন প্ৰজন্মৰ এজন নেতা আছিলে, শিক্ষিত ব্যক্তি, আমাৰ উঠি অহা নৱপ্ৰজন্মক আগলৈ লৈ যাবৰ কাৰণে একটা শক্তিশালী সমাজৰ বুনিয়াদ কৰিবৰ কাৰণে বস্ক শৰ্মাকৰ নামত নৱপ্ৰজন্মৰ কাৰণে এটা মিছন আৰম্ভ কৰা ভাল। যে মানে মিছনৰ দ্বাৰা দি প্ৰতিজন আদিবাসী ল'ৰা ছোৱালীক শিক্ষিত কৰিব লাগে আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব লাগে। আৰু পৃথিৱীত যিটো এটা চেলেঞ্জবিলাক আহি আছে, এই চেলেঞ্জবিলাকৰ লগত মোকাবিলা কৰি পেলাই সমাজখন ওপৰত লৈ যাব পাৰিব লাগে। সক্ষম এটা ফিউচাৰ জেনেৰেশ্যন সেইটো গঢ়ি তুলিবৰ কাৰণে এটা মিছন আৰম্ভ কৰক মই আহ্বান দিছোঁ। তেওঁলোকে অৱশ্যে ভাবি চিন্তি অপাৰেশ্যনটো সন্মান দি পেলাই যি ভৱন নিৰ্মাণ কৰি দিয়া হ'ল আৰু কৰিব লগা আছে, তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ। আৰু আজি মোক মাতি পেলাই ইয়াত উদ্বোধন কৰিবলৈ সুযোগ দিয়াৰ কাৰণে আশাক মই ধন্যবাদ দিছোঁ।